চুনীয়াজনী ইমান দেৰিলৈকে ভিতৰৰ পৰা ওলাই অহা নাই নহয়। তাই যে মই বহুত সোনকালে আহি পালোঁ নেকি যে কামেই লাগি আছে অলপ কাম কৰি আজৰি হৈ লওঁ বুলি কৈছে। তাৰপিছতে ওলাই আহিব হেনো। ওলাই আহিব মানে ওলাই আহিছে বাৰু, কিন্তু কাম কৰি আজৰি হোৱা নাই। এতিয়া গা ধুব। তাৰপিছত মই বহুত আগতীয়াকৈ আহি পালোঁ। এতিয়া মই ইয়াত বহি লৈ পিনে আমনি লাগি গৈছে নহয়, সেইকাৰণে মই এনেই ভিডিঅ'কে বনাই আছোঁ সিহঁতৰ ভিডিঅ'টোত। ধুনীয়া মই দুইজনীয়ে গোটৰ কাম লাগিছিলোঁ। যিখিনি কাম লাগিলোঁ মানে শেষ কৰিব নোৱাৰিলোঁ। আজি আকৌ আমি সেইখিনি, কালি তাই গৈছিলে, আজি মই আহিছোঁ চুনীয়া ঘৰলৈ। মানে সেইদিনা অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ। ভিডিঅ'টো আৰম্ভ কৰিবলৈ বিচাৰিছিলোঁ, কিন্তু আৰম্ভ কৰাটো বহুত জমনি হ'ল। আজি আকৌ আমি এই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। হেল্ল' গাইজ, মই জিনামণি ধাদুমিয়াই মোৰ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাই। আমাৰ গোটৰ এগৰাকী নাইকিয়া হৈ গ'ল, সেইকাৰণে আমি হিচাপ নিকাচত অলপ লাগি গৈছোঁ। তাই হিচাপ নিকাচ কৰিছিলে, এই হিচাপ নিকাচ কৰাগৰাকী আঁতৰি গ'ল যে, সেইটো কাৰণে আমাৰ অকণমান প্ৰব্লেম হৈছে। সেইটো কাৰণে দুইজনীয়ে লগ খাই আগতে এদিন কৰিলোঁ, আকৌ আজি নতুনকৈ আৰম্ভ কৰিছোঁ। তাতে এই কামখিনি কৰি থাকোঁতে ভাবিলোঁ এটা নতুনকৈ আমি ভিডিঅ'কে আৰম্ভ কৰি দিওঁ, দুইজনী মিলি পেলাই এই গোটৰ হিচাপ নিকাচ কৰাখিনিকে এইখিনিকে আপোনালোকক দেখাম বুলি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে চাব, শেষলৈকে চাই পেলাই কেনে পালে শেষত কমেণ্ট কৰি জনাব, লগতে লাইক এটি কৰি দিব ভাল পালে, আৰু নতুনকৈ অহাবিলাকে ছাবস্ক্ৰাইব কৰি থ'ব, যাতে নতুন নতুন ভিডিঅ'বিলাক সোনকালে পাই যায়। অ'কে গাইছ, আমি কামত লাগি যাওঁ, আপোনালোকে চাই থাকক। বহুত দেৰি ৰোৱাৰ পিছত চুনীয়া ওলাই আহিল। দুইজনী আমি বেগৰ পৰা বহী পত্ৰবিলাক উলিয়াই ল'লোঁ, আৰু কি কি নথি পত্ৰ আছিলে সকলোখিনি উলিয়ালোঁ। সৰু সৰু কাগজো সোমাই আছিল। কাগজ মানে এইবিলাক বেংকত জমা থোৱা কাগজ, এইবিলাকো উলিয়াই ধুনীয়াকৈ জুকিয়াই আমি ষ্টেবল মাৰি চিজিল লগালোঁ। লগতে বহী যি আছিলে সকলো উলিয়াই বেগটো ছাইডত সামৰি থ'লোঁ। সামৰি থৈ বহীখিনি জাপিলোঁ। জাপি এইবিলাক আমাক ব্লকৰ ফালৰ পৰা দিয়া একাউণ্ট হয়। একাউণ্ট মানে পাছবুক, আমাৰ সঞ্চয় লিখিবৰ কাৰণে এইকেইখন হৈছে গোটৰ বহী ব্লকৰ ফালৰ পৰা দিয়া। সেইবিলাক বহী বাদে আমাক বহুত বহী লাগে, যিবোৰ মানে বহুত লিখিবলগীয়া থাকে। সেইটো কাৰণে ব্লকৰ ফালৰ পৰা দিয়া বহীকেইখনৰ উপৰেঞ্চি আমাৰ বহুতখিনি বহী পত্ৰখিনি জুকিয়াই লোৱাৰ পিছত আমি দুজনী দুবাদব লিখিবলৈ লাগি গ'লোঁ। ইজনী সিজনীক সুধি মানে তাইৰ বহীৰ লগত মোৰ বহীৰ লিখাবিলাক মিলিছে নাই, কাৰণ গোটত ইখন বহীৰ পৰা সিখন বহী মিল থাকিব লাগে, তেতিয়াহে গোটটো সঠিকমতে চলে। আৰু আমি লিখি মেলি চাওঁ, বহীখিনি লিখি মেলি চুনীয়াক আঁতৰাই দিলোঁ মূৰটো ঠেলি। তেওঁ ইমান হাঁহি। আমি গোটৰ মিটিং দেওবাৰে পাতোঁ। তাৰপিছতে দেওবাৰে মানে প্ৰতি সপ্তাহে পাতিব লাগে। আজিকালি ব্লকৰ ফালৰ পৰা অৰ্ডাৰ আহিলে নহয়, আগতে মাহেকীয়া হৈছিলে, এতিয়া আমি সপ্তাহে পাতোঁ। সপ্তাহে আমি সঞ্চয় 10 টকাকৈ কৰোঁ। মাহেকত কেতিয়াবা 50 টকা হয়, কেতিয়াবা 40 টকা হয়। তাৰপিছতে তাতে আমি আকৌ ভিঅ'ৰ কাৰণে 20 টকা তোলোঁ। এই ভিঅ' মানে গ্ৰাম্য সংগঠনৰ কাৰণে আমি 15টা গোট লগ হৈ পিনে এটা গোট আছে, তালৈ আমি 20 টকাকৈ তোলোঁ। আমি 10 গৰাকীয়ে এটা গোট, আৰু 10 গৰাকীকৈ 15টা গোট লগ খাই এটা ভিঅ' গ্ৰাম্য সংগঠন তাত দিওঁ। তাত দিব লাগে মাহে 20 টকাকৈ। 5 তাৰিখে পাতিছিলোঁ। তাই অলপ আজি 5 তাৰিখে আমি ভিঅ' মিটিং পাতোঁ। ভিঅ' মিটিঙলৈ প্ৰতিটো গোটৰ সভানেত্ৰী সম্পাদিকা আহিলে হৈ যায়। আমাৰ 15টা গোট আছে। 15টা গোটৰ দুগৰাকী আহিলেও আমাৰ 2-15 30গৰাকী মহিলা হয়, কিন্তু আজি কম লিখোঁতে বহীখন হ'ল। এতিয়া আমি এইবিলাক জাপি মেলি ভিডিঅ'টো ইমানতে সামৰিম, আৰু শেষত আপোনালোকক দেখাব বিচাৰিছোঁ আমি দুজনী যেতিয়া ভাগৰি পৰিছিলোঁ তেতিয়া অলপ নিজে নাচি দিছিলোঁ ফূৰ্তি।